আছোঁ। চেনেলটোৰ নাম হৈছে এছামিজ বোৱাৰী বন্দনা। যিহেতু মই এইটো নতুন ভিডিঅ' দিওঁতে কওঁতে আপোনালোকৰ মাজত মোৰ ভুলো হ'ব পাৰে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। গতিকে পলম নকৰি মোৰ ৰেচিপিৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পালেং শাকৰ লগত পনীৰ বনাবলৈ লৈছোঁ। গতিকে পলম নকৰোঁ, আহক তেতিয়াহ'লে মোৰ ৰেচিপিৰ প্ৰথম ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। ধন্যবাদ। ইয়াতে মই লৈছোঁ পালেং শাক, বিলাহী, পিঁয়াজ, পনীৰ, আদা নহৰু, তেল, পিঁয়াজ আৰু 2টা শুকান জলকীয়াৰে ভাজি লৈছোঁ। তাৰপিছত মই দিছোঁ আদা অকণমান আৰু অকণমান নহৰু। এইখিনি মই হাতেৰে পটাত বটি লৈছোঁ। আপোনালোকে মিক্সিত মাৰিও ল'ব পাৰে। তাৰপিছত মই এনেকৈ লৰাই বস্তুখিনি ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ সিজিবলৈ দিব। তাৰপিছত অকণমান জিৰা দি দিছোঁ মই ইয়াতে। বেলেগ মছলা মই একো এড কৰা নাই, আপোনালোকে দিবও পাৰে, মই দিয়া নাই। তাৰপিছত বিলাহীখিনি মই মিক্সিত মাৰি লৈছিলোঁ, বিলাহীখিনি মই দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই দিম। চাব যাতে কেৰাহীটোত লাগি নধৰে। তাৰপিছত ধুনীয়াকৈ লৰাই দিব। এতিয়া মই নিমখ দি দিছোঁ। আপোনালোকে আপোনালোকৰ জুতিমতে দিব। কিমানখিনি নিমখ দিলে আপোনালোকে খাই ভাল পায় সিমানখিনি মতে দিব। ময়ো সিমানখিনি মতেই দিছোঁ, মই যিমানখিনি ভাল পাওঁ। তাৰপিছত মই এতিয়া আপোনাৰ হালধি এড কৰিম। হালধি দি দিছোঁ মই। তাৰপিছত ধুনীয়াকৈ লৰাই দিম। এয়া দেখিছেনে, হালধিটো দিয়াৰ লগে লগে কালাৰটো কেনেকুৱা ধুনীয়া হৈ পৰিছে। আপোনালোকক এটা বস্তু দেখুৱাব পাহৰিছিলোঁৱে, মই অকণমান মগজ মিক্সিত মাৰি থৈ দিছিলোঁ। এয়া দেখিছেনে, মগজখিনি দি দিছোঁ। আপোনালোকে নিদিবও পাৰে, অপশ্যনেল হয়। তাৰপিছত মগজখিনি দি আপোনালোকে ধুনীয়াকৈ লৰাই দিব। এয়া দেখিছেনে, মগজখিনিৰ লগত মছলাখিনি চাব যাতে কেৰাহীত লাগি নধৰে। মগজটো দিয়াৰ পিছত অকণমান লাগি যোৱাৰ চান্স থাকে, আপোনালোকে ভালকৈ লৰাই দিব। এতিয়া দেখিছেনে, ৰংটো কি ধুনীয়া দেখিছে। মগজ দিয়াৰ পিছত এটা ধুনীয়া কালাৰ হৈ পৰে। এতিয়া মই ইয়াতে অকণমান পানী এড কৰি দিছোঁ। পানীখিনি দি মই ভালকৈ ভাজি ল'ম। পানীখিনি দিয়াৰ লগে লগে বস্তুখিনি অকণমান জুলীয়া টাইপ হৈ যায়। আপোনালোকে দেখিব পাইছে চাগে। সেয়া আপোনালোকে দেখিছে। মই আকৌ অকণমান পানী দিছিলোঁ, কিন্তু মই সেইখিনি ভিডিঅ' কৰিবৰ নহ'ল। আলু দি দিছিলোঁ মই, আলুখিনিও দিয়া দেখুওৱা নহ'ল, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। এয়া দেখিছেনে, আলুখিনি কি ধুনীয়াকৈ। মই আলুখিনি আগতীয়াকৈ ভাজিও থোৱা নাই, ইয়াতে পেলাই দিছিলোঁ। মই আপোনালোকক দেখুৱাব নহ'ল, যিহেতু ভিডিঅ'টো মই নিজে কৰি আছোঁ, নিজে ৰান্ধিও আছোঁ, তাৰ বাবে মোৰ আলুখিনি দিয়া দেখুওৱা নহ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। এতিয়া ধুনীয়াকৈ সেয়া দেখিছেনে, আলুটো ভজা নাই, কিন্তু ভজাৰ নিচিনা লাগিছে। দেখিছে, এতিয়া মই অকণমান পানী দি দিছিলোঁ। তাৰপিছত মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি মই ভাজি থৈ দিছিলোঁ আগতীয়াকৈ। তাৰপিছত অকণমান ধুনীয়াকৈ লৰাই দিব। তাৰপিছত মই আপোনালোকক কৈছিলোঁ যে পালেং শাকেৰে বনাম। এতিয়া মই পালেং শাকখিনি দি দিছোঁ ইয়াতে। মই আগতীয়াকৈ কুটি থৈ দিছিলোঁ, আপোনালোকক দেখুৱাবৰ নহ'ল। এয়া দেখিছেনে, পালেং শাকখিনি দি দিছোঁ। এতিয়া দি অকণমান উতলিব দি দিম। তাৰপিছত আমাৰ পালেং পনীৰ ৰেডি হৈ যাব। বহুত বেছি একো দিয়া নাই, আপোনালোকে দেখিছে। মছলাও মই একো দিয়া নাই। দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো। এতিয়া মই উতলিব দিম।
এয়া মোৰ পালেং পনীৰ ৰেডি। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগলৈ নিয়াত সুবিধা কৰি দিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।